So welcome back to Ziraz আৰু আজি আমি আকৌ কথা পাতিম মিস্টাৰ JSBৰ ভনিয়াকৰ বিষয়ে কি কৰিব কন্টেন্ট নাই সো এহুপাকে কৰি থাকিব লগিয়া হৈছে সো অলপতে আমাৰ ৰস্তাৰ অসমৰ ডেকা এটা ভিডিও আপলোড কৰিছিল বাইদেউৰ ওপৰত আৰু যিটো ভিডিওত কোনো ধৰণৰ বেয়া শব্দ নাছিল আৰু বাইদেউৰ ফ্যামিলি মেম্বাৰক লৈ কোনো ধৰণৰ গালি দিব লগিয়া নাছিল কিন্তু বাইদেউৰ ৰিপ্লাই ভিডিওৰ নামত অসমৰ ডেকাৰ ওয়াইফক এখেতে গালি দিলে অসমৰ ডেকাৰ পৰিয়ালক এখেতে গালি দিলে আৰু ইহতৰ মতে ইহতৰ বুলে আৰু মিস্টাৰ JSBৰ মেন্টালিটি বুলে উচ্চ আৰু অসমৰ গাঁৱৰ মানুহৰ বুলে মেন্টালিটি বহুত ঠেক ৰিপ্লাই ভিডিওৰ নামত কোনোবা এজন ইউটিউবাৰৰ পৰিয়ালক ধৰি কথা কবি কোনজন ইউটিউবাৰ হিন্দু কোনজন ইউটিউবাৰ মুছলিম হেহুপা কথা কবি আৰু তহতে কবি তহতৰ মেন্টালিটি উচ্চ বাইদেউ কিস কৰি কভাৰ ভিডিও বনালে মেন্টালিটিটো উচ্চ হৈ না যায় আৰু সেই কাৰণে বেংগলৰত যাওক আৰু এলপি স্কুলটো ভালকে পাস কৰি আহক গাইস মই পূৰ্বালি গগৈ বাইদেউ এতিয়া আপোনাৰ নাম কি হয় হেইটুক লৈ আপোনাক কোনেও চিনি নাপায় আপোনাক এতিয়া JSBৰ ভনিয়েক বুলি হে চিনি পায় কন্টিনিউ আকৌ এবাৰ আপোনালোকৰ ওচৰত আহি গলো আজি মই ছাতৰ ওপৰত আহি গলো একচুয়ালি আজি বতৰটো বহুত ভাল একো ছাতৰ ওপৰত বতৰ ভালৰ কাৰণে আহা নাই ঘৰৰ মানুহে কি জানি এহুপা যাবৰ দেখি দেখি অসহ্য হৈ গৈছে আৰু কৈছে কি জানি ছাতৰ ওপৰত যা যি কৰা কৰ কিন্তু ঘৰৰ ভিতৰত এহুপা যাবৰ নহয় আৰু কথা হপা এনেকে কিয় কয় আজি মই ঘৰৰ ছাতৰ ওপৰত আইছো জিভা ঘুৰাবই পৰা নাই থেত সেইকাৰণে ভাল লাগিছে সেইকাৰণে মই ছাতৰ ওপৰত আজি ভিডিও বনাওঁ বুলি ভাবিলো আপোনালোকৰ কাৰণে আৰু সেই আপোনালোকে এখেতক বহুত বেছি মৰম দিয়া লাইক আৰু ডিসলাইকৰ জৰিয়তে বাইদেউৰ অডিয়েন্সে বাইদেউক বহুত বেছি ভাল পায় সেইকাৰণে লাইক ডিসলাইকৰ জৰিয়তে মৰমো দি দিয়ে আইতানে বাইদেউ ন সৰি আৰু কমেন্টৰ কথাটো কবই নালাগে ইমান ধুনিয়া ধুনিয়া শব্দৰে এখেতক গালি দিয়ে আহা কি কম টাউন টাইপৰ হয় চহৰ টাইপৰ হয় তেনেকুৱা টাইপ আৰু মই সাৰ্বিত থাকো গুৱাহাটী আপুনি যদি গুৱাহাটীত থাকি নিজকে বহুত বেছি ডাঙৰ মানুহ বুলি ভাবি আছে তেতিয়াহলে হেইটো ভুল ধাৰণা মনৰ পৰা উলিয়াই দিয়ক আৰু যে প্ৰতিটো ভিডিওতে নিজৰ এড্ৰেছটো কয় মই সাৰ্ভেত থাকো নাভাবিব আপোনাৰ ঘৰত যায় কোনোবা আপোনাক বিগ ফ্যান বুলি ক'ব লক কৰিব যাব কাৰণ আপোনালোকৰ যিখিনি পাব্লিসিটি হৈছে সেইখিনি সম্পূৰ্ণ নিগেটিভ পাব্লিসিটি ইয়াৰ জৰিয়তে কেইদিনমান আপোনালোকে অসমৰ ৰস্তাৰসকলক কন্টেন্ট দি আছে নিজৰ ভিডিওত ডিসলাইক পাই আছে আৰু বেছিতকৈ বেছি আপোনালোকে নিজৰ চেনেলটো মনিটাইজ কৰাব পাৰিব তাতকৈ বেছি একো কৰিব নোৱাৰে কাৰণ ইণ্ডিয়াটো এগৰাকী আছিল পায়েল জোন বুলি আজি তাইৰ ভিডিও কোনোবাই চাই সেই কাৰণে বাইদেউ এহুপা কৰা বাদ দি ভাল ভাল কন্টেন্ট বনাওক তেতিয়া হয়তো মানুহে চাব কি কৰিবি তই অসমৰ ডেকাই বাৰু একো কৰিব নোৱাৰে মই জানো কিন্তু ফৰেষ্টৰ মানুহে বহুত কিবা কিবি কৰে বাইদেউ এনেকে নিশ্চয়ব উঠাই লৈ যাব গাঁও নহয় এখন সিটি হয় ঠিক আছে रोस्ट ভিডিওৰ নামত বা ৰিপ্লাই ভিডিওৰ নামত গাঁৱৰ মানুহখিনিক বেয়াকৈ কৈ দিয়ে অসমৰ ডেকাক ৰিপ্লাই দিবলৈ গোটেইখিনি গাঁৱৰ মানুহকে বেয়াকৈ কৈ দিয়ে হৈ গ'ল ৰিপ্লাই ভিডিও আৰু ইহতৰ বোলে মেন্টালিটি উচ্চ মেন্টালিটি মই দেখুৱাই আছো আৰু ইয়াত ছোৱালী সেই 15 বছৰতে 14 বছৰতে পলাই নাযায় এখেতৰ দাদাকৰ লগত কাভাৰ ভিডিও বনাব যায় নিজে এষ্টাব্লিছ হয় নিজৰ ভৰিত থিয় দিহে বিয়া পাতে গম পাইছ যে মটাৰ আগত হাত পাতিব নালাগে JSBৰ লগত এটা কাভাৰ ভিডিও বনাওতে এষ্টাব্লিশমেন্টৰ কথা ক'ব পৰা হ'ল আৰু মোৰ প্ৰপাৰ্টি যিমানখিনি আছে নহয় লৰা লাইন লাগি থাকিব কাৰণ লৰা লাইন লাগি থাকিব এখেতৰ প্ৰপাৰ্টি হিমানে আছে যিমান এখেতৰ ভিডিওত লজিক থাকে মানে আজিকালি পইচা হলে সব গম পাইছ হেতুৱে কথা আৰু কি কম অসমৰ ডেকাক ৰিপ্লাই দিবলৈ আহি কি ক'ব আহিছিল হেয়াই পাহৰি গ'ল আৰু বাইদেউ পইচা হলে সকলো নহয় পইচা হলে দুটামান ভিউজ কিনিব পাৰিব দুটামান সাবস্ক্ৰাইবাৰ্স কিনিব পাৰিব কিন্তু মানুহৰ মৰম আশীৰ্বাদ কিনিব নোৱাৰে কিন্তু তহতকনো বুজাই কি লাভ আৰু তুই চশমা যে তোক চাই থাকো তোক নাচাও মই এই চকুকিটা এনেকে যে কেমেৰা ওচৰলে আন সেই কাৰণে চশমা কেইদিনমান আগলৈকে অসমৰ ডেকাৰ কমেন্ট সেকশনত যায় অসমৰ ডেকাৰ পৰা ৰিপ্লাই বিচাৰি আছিল আৰু এতিয়া অসমৰ ডেকাকে গালি দি আছে বাইদেউ মই উইদাউট ৰিচাৰ্জত একো কথা নকওঁ এয়া আপোনাৰে কমেন্ট নে চাওক ভিডিওৰ কাৰণে মই কৰ কি উপায় বিচাৰি থাকিব লগিয়া হৈছে সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে ভাই এতিয়াই সাবস্ক্ৰাইব কৰা তেতিয়া তোক লগত ভালকে কথা পাতিছিলে হয়তো দাদা এতিয়া গ্ৰো হৈ গ'ল তোৰ হিংসা লাগিল হিংসা কৰি আৰু গাঁৱৰ মানুহবোৰ এনেও জেলিচিছ ফিল কৰে এয়া ইহঁতৰ উচ্চ মেন্টালিটি গাঁৱৰ মানুহক গালি দি আছে ৰিপ্লাই ভিডিওৰ নামত আৰু JSB আৰু অসমৰ ডেকাৰ 4.5 লাখ সাবস্ক্ৰাইবাৰ্ছ আছে JSBৰ হয়তো 1 লাখ সাবস্ক্ৰাইবাৰ নাই আৰু ইনষ্টাগ্ৰামত ফলো বেক খেলি কিবাকে 50,000 সাবস্ক্ৰাইবাৰ্ছ কৰিছে তাক লৈ ইমান ফ্লেক্স কৰিলে বাইদেউ ভাল নেদেখি দাদাক ভাল দেখিলি ভালকে উঠি অহা দেখিলি তোৰ হৈ গ'ল জেলিচিছ ফিল ছোৱালীবোৰ মৰা দেখিলি দাদাৰ ওপৰত হৈ গ'ল জেলিচিছ ফিল JSB যদি ভালদৰে উঠি আহিছে JSBৰ পিছত যদি ছোৱালী মৰি আছে তেতিয়াহ'লে ভাই মই কৈছো অসমৰ নাম্বাৰ 1 ইউটিউবাৰ আজিৰ পৰা মই कोई सेंस है इस बात की कुछ भी নাই ওলোৱা ৰেইনবো ওকে কি হ'ল বাইদেউ প্ৰথমে 200 টকীয়া ট্ৰাইপডডাল পেলাই এডাল ভাল ট্ৰাইপড লওক কাৰণ মোবাইলটো বাৰে বাৰে পৰি গৈছে আৰু আপুনি কৈছিল নহয় প্ৰপাৰ্টি বহুত আছে তাৰে কিছু অংশ বেছি এডাল ভাল ট্ৰাইপড লওক তেতিয়া মানুহৰ আগত ফ্লেক্স কৰক আৰু ৰেইনবো ৰামধেনু
ক'ব নোৱাৰে ৰেইনবো বাহ কমফৰ্টেবলক কমফৰ্টেবল ক'ব বাকী আৰু আজিলৈ এইখিনিয়ে বাইদেউক যায় কোনেও যাতে পাৰ্চনেলি হেড নিদিয়া কাৰণ ইতিমধ্যে বহুত বেছি হেড পাইছে চ' কোনেও যায় যাতে পাৰ্চনেলি হেড নিদিয়া মোৰ ফালৰ পৰা বাকী আৰু অলপমান সময় ধেমালি কৰিব আহিলোঁ যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ লাইক কৰি দিবা যদি চেনেলটোত